रुको जरा सबर करो बोला धक्का मुक्की नहीं करने। নমস্কাৰ বন্ধুসকল, মোৰ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি জানো হওক ঘৰত সিলিং লগালে কিমান খৰচ পৰে। এতিয়া আমি জানো হওক এনেকুৱা সিলিং দিলে কিমান খৰচ হয়। আপোনালোকে জানি লওক মাত্ৰ এটা ৰুমত কমসে কম আপোনালোকৰ সিলিঙি লগাব পাৰি আৰু প্ৰতিটো ৰুমতে খৰচ পৰিব ৫,০০০ পৰা ৬,০০০ ভিতৰতে এনেকুৱা ধৰণৰ সিলিঙি ৰুমত লগাব পাৰিব। मैं क्या करूं फिर जॉब छोड़ दूं? আপুনি যদি দুটা বা তিনিটা ৰুমত লগায় তেতিয়া আৰু চাৰিটা ৰুমত লগালে আপোনালোকৰ ২৫,০০০ পৰা ২৬,০০০ ভিতৰত হৈ যাব। এতিয়া আপুনি দেখিবলৈ পাইছে এটা ৰুমৰ ফ্ৰেম লগাই হৈছে আৰু এতিয়া को शेट ठोक दीजिए महाकाल का शेट ठोक दीजिए 5,000 लौटे दिख जाना चाहिए। ये 4,000 के लिए मैं यहाँ पे नहीं खड़ा। ঘৰৰ চিলিঙি লগাবলৈ আৰম্ভ কৰিছে। চিলিঙিখন লগোৱা কেনেকুৱা হৈছে ভাল লাগিলে কমেণ্ট এটা কৰিব। লগোৱা কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। ভাল লাগিলে टेंशन नहीं लेने का अपन है ना। লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। মোৰ ভিডিঅ' প্ৰথমবাৰ চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাটো চুই দিব।